Hello friends, welcome to Tech Talk Assam. আজিৰে পৰা আৰম্ভ হ'ল WhatsAppৰ ভিডিঅ' কলিং সেৱা। WhatsAppৰ ভিডিঅ' কলিং সেৱাৰ সহায়ত আপুনি মেছেঞ্জাৰৰ দৰে ভিডিঅ' কলৰ সুবিধা গ্ৰহণ কৰিব পাৰিব। কেনেকৈ ব্যৱহাৰ কৰিব আপুনি WhatsAppৰ ভিডিঅ' কলিং সেৱা? আহক চাওক। WhatsAppৰ ভিডিঅ' কলিং সেৱা ব্যৱহাৰ কৰিবৰ বাবে আপুনি আপোনাৰ WhatsApp এপটোক আপ টু ডেট কৰি ৰাখিব লাগিব। প্লে ষ্টৰত বৰ্তমান আপুনি যিটো লেটেষ্ট আপডেট পাব WhatsAppৰ সেইটোলৈকে আপুনি আপডেট কৰি লওক আপোনাৰ WhatsAppটো। এতিয়া আপোনাৰ WhatsAppটো লেটেষ্ট ভাৰ্জনলৈকে আপডেট হোৱাৰ পিছত অ'পেন কৰক আপোনাৰ WhatsAppটো আৰু যিজন ব্যক্তিলৈকে আপুনি কল কৰিব বিচাৰিছে তেওঁৰ কণ্টেক্টটো খোলক। ওপৰত কল চিম্বলটোত ক্লিক কৰক। এতিয়া আপুনি দেখিব পাৰিব দুটা অপশ্যন, ভইচ কল আৰু ভিডিঅ' কল। আপুনি ভিডিঅ' কলিঙত ক্লিক কৰক আৰু এয়া আপোনাৰ ভিডিঅ' কলিং ষ্টাৰ্ট। Welcome to Tech Talk Assam. WhatsApp video calling is now available for all the Android, iOS and Windows user. ভিডিঅ' কলিংটো শেষ কৰাৰ পিছত আপোনালোকে ৰেটিং কৰাৰ এটা ব্যৱস্থা পাব। তাত আপোনাৰ ইচ্ছা অনুসৰি ৰেট কৰক আৰু লগতে আমাৰ ভিডিঅ'সমূহ শ্বেয়াৰ কৰক, কমেণ্ট কৰক আৰু লাইক কৰক। আৰু কেনেকুৱা পাইছে আমাক জনাবলৈ নাপাহৰিব। ইয়াৰ পিছত নিশ্চয় লগ পাম আৰু অধিক ভিডিঅ'ৰ সৈতে।